মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে গণিত। গণিত বিষয়ৰ প্ৰশ্ন কাকত 2024-25 বৰ্ষৰ। এই বছৰিকা পৰীক্ষাৰ প্ৰশ্ন কাকতখন প্ৰথম খণ্ড মই তোমালোকৰ আগৰ ভিডিঅ'ত দিছোঁ। এতিয়া মই ইয়াতে তোমালোকক ছেকেণ্ড পাৰ্টখন দিবলৈ আগবাঢ়িছোঁ, য'ত 23 নম্বৰৰ পৰা মই আৰম্ভ কৰিছোঁ। তাত মই 22 নম্বৰলৈ তোমালোকক গণিতবোৰ দিছিলোঁ। তেন্তে আহা আমি 23 নম্বৰৰ পৰা এই গণিতবোৰ শিকিবলৈ আৰম্ভ কৰোঁ। ইয়াত কৈছে পূৰণফল উলিওৱা। 4 পূৰণ 9 পূৰণ 5 পূৰণ 11। প্ৰথমে তোমালোকে 4টা আছেতো ভাগ, তোমালোকে দুটা দুটা কৰি ল'বা। যেনেকৈ 4 9 গুণ 36, 5 11 গুণ 55। এনেকৈ 2 শাৰী পূৰণ কৰিলে এনচাৰটো ওলাই যাব। তাৰপিছত 24 নম্বৰ বিয়োগ কৰা। 32 3 2 5 0.00 টকা। 2 1 3 0.50 টকা। এতিয়া তোমালোকে এটা কথা মই তোমালোকক গুৰুত্বপূৰ্ণ এটা কথা কৈ আছোঁ যে সংখ্যাবোৰ পাতোতে সদায় ওপৰৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটোৰ মিল ৰাখিবা। দশমিকৰ লগত মিল ৰাখিবা। তেতিয়াহে তোমালোকৰ যোগ হওক, বিয়োগ হওক, পূৰণ হওক সকলোবোৰ শুদ্ধ হ'ব। এতিয়া বিয়োগ অংকত এতিয়া চোৱা, 0 0 বিয়োগ কৰিলে 0, 0ৰ পৰা 5 গ'লে যিহেতু নাযায়, কাৰণ 0টো হৈছে সৰু আৰু 5টো হৈছে ডাঙৰ। সেইবাবে কি কৰিবা, ইয়াতেও আগৰ সংখ্যাটোৰ পৰা আমি ধাৰ ল'ব লাগিব। কিন্তু আগৰ সংখ্যাটোতো কি আছে, 0ই আছে। তো 0ৰ আমি আগলৈকে আকৌ যাব লাগিব। 5ক আমি ক'ব লাগিব যে 1 ধাৰ ল'বলৈ। 5ৰ পৰা যেতিয়া মই ইয়াতে 0ত 1 ধাৰ ল'লোঁ, ইয়াতে কিমান হ'ল 10। এই 10ৰ পৰা আকৌ এটা ধাৰ ল'লোঁ, ইয়াত 10 হ'ল। 10ৰ পৰা 5 গ'লে কিমান হ'ল 5। ইয়াত কিমান থাকিল, যিহেতু মই ইয়াৰ পৰা 1 ধাৰ লৈছিলোঁ, আকৌ ইয়াৰ ধাৰটো আকৌ ইয়াতে নিছিলোঁ, তো ইয়াতে থাকিলে 9। 9ৰ পৰা 0 গ'লে 9। ইয়াত 5ৰ পৰা যিহেতু ধাৰ লোৱা হৈছিলে, ইয়াতে থাকিল 4। 4ৰ পৰা 3 গ'লে 1, 2ৰ পৰা 1 গ'লে 1, 3ৰ পৰা 2 গ'লে 1। 25 নম্বৰ প্ৰশ্নটো হৈছে কাক বোলে লিখা, লগতে চিত্ৰটো অংকন কৰিবলৈ দিছে। চতুৰ্ভুজ। 4ডাল ৰেখাখণ্ডই গঠন কৰা বন্ধ চিত্ৰবোৰক চতুৰ্ভুজ বোলা হয়। চিত্ৰটো মই দি দিছোঁ, তোমালোকে এইবোৰ চাবা। লগতে এইখিনিও মনত ৰাখিবা যে কাক বোলে অকল চতুৰ্ভুজ বা ৰশ্মিয়ে নাহে প্ৰশ্ন কাকতখনত। এইটো কাৰণে মই তোমালোকক আগবঢ়াইছোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। খ নম্বৰ ৰশ্মি। উত্তৰ, এটা বিন্দুৰ পৰা আৰম্ভ কৰি এটা নিৰ্দিষ্ট দিশত গৈ থকা ৰেখা অংশ এটাক ৰশ্মি বোলে। এইটো আৰম্ভণি বিন্দু হয়, এইটো আৰম্ভণি বিন্দু বুজায়, আৰু এইটো হ'ল ৰশ্মিৰ চিত্ৰ। 26 নম্বৰটো দিছে 2016 চনৰ মাৰ্চ, এপ্ৰিল, মে', জুন এই 4টা মাহত মুঠতে কিমান দিন। উত্তৰ, ইয়াতে কিমান দিন কৈছে, যিহেতু মই 2016 চনৰ মাৰ্চ মাহত 31 মাহ পাইছোঁ, এপ্ৰিলত 30 মাহ, মে'ত 31 মাহ আৰু জুনত 30 মাহ। তো এই গোটেইকেইটা মই যোগ কৰি দিছোঁ। যোগ কৰি দিয়াৰ লগে লগে মই কিমান মাহ পাইছোঁ, 122 মাহ। এতিয়া মই 27 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। ইয়াত কৈছে মোক 27 নম্বৰত এটা বাকচত 12খন কিতাপ ভৰাব পাৰি। 132খন কিতাপ ভৰাবলৈ কিমানটা বাকচ লাগিব। উত্তৰ, এটা বাকচত কিতাপ ভৰাব পাৰি 12খন। এতেকে 132খন কিতাপ ভৰাব বাকচ লাগিব 132 হৰণ 12। 132ক মই 12ৰে হৰণ কৰিলে 12 এগুণ 12 পাইছোঁ। 3ৰ পৰা 2 গ'লে কিমান হ'ব, 1। যিহেতু একে একে শূন্য হয়, আগত শূন্য ব্যৱহাৰ কৰিব নালাগে। তাৰপিছত এই 12 দিটো মই একক বিয়োগ কৰিব বা হৰণ কৰিব নোৱাৰোঁ, সেইবাবে মই ওচৰত থকা 2টো ওপৰৰ পৰা তললৈ নমাই আনিলোঁ। তাত হ'ল মোৰ এটা গোটা সংখ্যা 12। যিহেতু মই 12ৰে একেৰে যদি মই পূৰণ কৰোঁ, তেন্তে মই 12 পাইছোঁ। তে ইয়াতে উত্তৰটো আমি কিমান পাইছোঁ, 11টা। কিমানটা বাকচ লাগিব, 11টা বাকচ লাগিব। 28 নম্বৰ প্ৰশ্নটো হৈছে এটা ত্ৰিভুজ আঁকি নামকৰণ কৰা আৰু
বাহুবোৰৰ নাম লিখা। উত্তৰটো দিছোঁ চোৱা, ত্ৰিভুজটো আঁকিছোঁ, তোমালোকে এনেধৰণে নামকৰণ কৰিবা। আৰু যিহেতু মই বাহুবোৰৰ নামো লিখি দিছোঁ, ক, খ, খ, গ, ক, গ, এনেধৰণে তোমালোককো দিব পাৰে। তোমালোকে এনেকৈ চিত্ৰটো আঁকি নামকৰণ কৰি দিবা। 29 নম্বৰটো হৈছে এটা হৰণ অংকৰ ভাজ্য 241, ভাগফল 17 আৰু ভাগশেষ 3, ভাজক কিমান? এইটো সূত্ৰ তোমালোকে মনত ৰাখিবা। যেতিয়া ভাজক ওলাব দিয়ে তেতিয়াহ'লে এই সূত্ৰটো লাগিব, ভাজক সমান ভাজ্য বিয়োগ ভাগশেষ হৰণ ভাগফল। এতিয়া আমাক ইয়াতে ভাজ্য দিয়া আছে 241, ভাগফল দিয়া আছে 17 আৰু ভাগশেষ দিছে 3। সূত্ৰ অনুযায়ী ভাজকটো আমি ওচৰত ৰাখিছোঁ, মানে ছাইডত ৰাখিছোঁ, কাৰণ আমাক ভাজকটো ওলাব দিছে। এতিয়া মই ভাজ্য কিমান পাইছোঁ? 241 লিখিছোঁ। বিয়োগ ভাগশেষ, ভাগশেষ কিমান দিছে? 3। 241ৰ পৰা মই 3টো বিয়োগ কৰি কিমান পাইছোঁ? 238। তাৰপিছত হৰণ কি দিছে? ভাগফল। হৰণ ভাগফল ইয়াতে দি আছে 17। তোমালোকে এই সূত্ৰটো মনত ৰাখিলে অংকটো নিজে নিজে হৈ যাব। খালি অংকটোৰ সূত্ৰটো মনত ৰাখিবা। প্ৰশ্ন কাকতখনত তোমালোকৰ দিয়াই থাকিব ভাজ্য কি, ভাগফল কি, ভাগশেষ কি। এতিয়া মই ভাগফল কিমান পালোঁ? 17। এতিয়া 238ক মই 17ৰে হৰণ কৰিব লাগিব। 17ৰে যেতিয়া মই 238ক হৰণ কৰিছোঁ তেতিয়া মই 17 এগুণ 17 দিছোঁ, কাৰণ 17 দুগুণ দি কৰিব লাগিলে বহুত ডাঙৰ সংখ্যা হৈ যায়। 17 এগুণ 17 পোৱাৰ লগে লগে 3ৰ পৰা 7 নাযায়, সেইবাবে মই 2ৰ পৰা 1 ধাৰ লৈছোঁ। 13ৰ পৰা 7 গ'লে কিমান পাইছোঁ? মই 6। এতিয়া যিহেতু মই 6ক 17ৰে হৰণ কৰিব নোৱাৰোঁ, সেইবাবে মই ওচৰত থকা 8টো তললৈ নমাই আনিছোঁ। ইয়াত যেতিয়া মই নমাই আনিলোঁ তেতিয়া মই কিমান পালোঁ? 17ৰ পৰা যেতিয়া 4 তোমালোকে এনেকৈ লিখি ল'বা, মইতো ডাইৰেক্ট কৰি দিছোঁ। 17 এগুণ 17 তোমালোকে পাতি ল'বা, 17 দুগুণ, 17 তিনিগুণ। যদি নেওতাটো মনত নাথাকে এনেধৰণে পাতি ল'বা, আৰু যদি নেওতা মনত থাকে তেন্তে খুব ভাল কথা, কাৰণ নেওতা মনোযোগটো ৰখাটো ভাল। সদায় মনত ৰাখিলেহে আমি গণিতবোৰ কৰিব পাৰোঁ। এতিয়া 68 মই পাইছোঁ 17 4 গুণ। তেতিয়া মই উত্তৰটো কিমান পাইছোঁ? ভাজক হৈছে আমাৰ 14। ত্ৰিশ নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ চোৱা। এটা পেকেটত 8খনকৈ বিস্কুট আছে। এটা বাকচত 12টা পেকেট ধৰে। এখন দোকানত 10টা বাকচ আছে। দোকানখনত মুঠতে কিমানখন বিস্কুট আছে? পেকেট বিস্কুট 8খন, পেকেট কেইটা আছে? 12টা, আৰু বাকচ আছে 10টা। মুঠ বিস্কুট কিমান আছে আমাৰ? এই গোটেইখিনি আমি পূৰণ কৰিব লাগিব। প্ৰথমে তোমালোকে কি কৰিবা? 12ৰ লগত বা 8ৰ লগত 12টো পূৰণ কৰিবা। ইয়াত মই কৰিছোঁ চোৱা, 8 দুগুণ 16ৰ 6, হাতে গ'ল 1, 8 এগুণ 1, 8, হাতৰ 1 কিমান পাইছোঁ? 9। কিমান পাইছোঁ মই? 96। 96 আকৌ মই 10 দি পূৰণ কৰোঁতে মই 260 পাইছোঁ। এতিয়া মুঠতে কিমানখন বিস্কুট আছে? 260খন বিস্কুট আছে। 31 নম্বৰ প্ৰশ্নলৈ গৈছোঁ চোৱা। কবিতাই দেউতাকৰ লগত কিতাপৰ দোকানলৈ গ'ল। তাত তেওঁলোকে 250 টকাত কিতাপ আৰু 125.75 টকাত বহি কিনিলে। দেউতাকে দোকানীক 495 টকা দিলে। দোকানীয়ে দেউতাকক কিমান টকা ঘূৰাই দিলে? এতিয়া দোকানীক যিহেতু এই দুটা বস্তু কিনাৰ পিছত দেউতাকে দোকানীক 495 টকা দিছিলে, তাৰে পৰা কিমান হৈছিলে সেই বস্তুটো ওলাব দিছে। তেন্তে প্ৰথমে আমি কি কৰিব লাগিব? এই দুটা সংখ্যায়ে যোগ কৰিব লাগিব, আৰু যোগ কৰি আমি 495টোক বিয়োগ কৰি দিলে আমাৰ এনচাৰটো ওলাই যাব। কবিতাই দেউতাকৰ লগত কিতাপৰ দোকানলৈ গৈ কিতাপ কিনিলে 250.00 টকা, বহি কিনিলে 125.75 টকা। এতিয়া মই এই দুটা বস্তুকে যোগ কৰিছোঁ চোৱা। 0ৰ পৰা 5 যোগ কৰিলে 5, 0ৰ পৰা 7 যোগ কৰিলে 7, 0ৰ পৰা 5 যোগ কৰিলে 5, 5 2 7, 2 1 3। 375.75 টকাটো মই কিমান পাইছোঁ? এই দুটা কিতাপ আৰু বহি কিনি কেনে মই খৰচ কৰিছিলোঁ, মানে কবিতাই খৰচ কৰিছিলে। দেউতাকে দোকানীক কিমান দিলে? দেউতাকে দোকানীক টকা দিলে 495 টকা।
এতিয়া 495 টকা আৰু খৰচ কিমান হৈছিলে 375.75 টকা। বিয়োগ কৰিলে এতিয়া শূন্যৰ পৰা 5 নাযায়, আকৌ ওচৰত থকা শূন্যটোৰ পৰা মই ধাৰ ল'ব নোৱাৰোঁ, সেইবাবে ওচৰত থকা শূন্যৰ পৰা আগত থকা 5ৰ পৰা মই এই শূন্যলৈ 1 ধাৰ ল'ম। 1 ধাৰ লোৱাৰ লগে লগে ইয়াতে 10 হ'ব, 10ৰ পৰা মই আকৌ ইয়াতে ধাৰ ল'ম 1, ইয়াতে কেতিয়া হ'ব কি 10, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিল 9, 9ৰ পৰা 7 গ'লে 2, যিহেতু মই ইয়াৰ পৰা 1 ধাৰ লৈছিলোঁ ইয়াত থাকিল 4, 4ৰ পৰাই 5 নাযায়, সেইবাবে মই কি কৰিম 1 ধাৰ ল'ম। 14ৰ পৰা 5 গ'লে কিমান হ'ব 9, তাৰ পাছত ইয়াতে থাকিল কিমান 8, 8ৰ পৰাই 7 গ'লে 1, তাৰপিছত 4ৰ পৰাই 3 গ'লে 1। তেন্তে মনত ৰাখিবা, যদি এনেকুৱা ধৰণৰ অংক দিয়ে যে আমি বহি কিতাপ কিনিলোঁ ইমান টকাৰ আৰু দোকানীক দিলোঁ ইমান টকা, দোকানীয়ে আমাক কিমান টকা ঘূৰাই দিলে, তে প্ৰথমে কৰিবা যোগ, তাৰপিছত যিটো উত্তৰ ওলাব সেই দিয়া টকাটোৰ লগত বিয়োগ কৰি দিলে আমাৰ এনচাৰটো ওলাই যাব। বাওঁফালৰ লগত সোঁফাল বেলেগ বেলেগকৈ সৰল কৰি দেখুওৱা যে 14 পূৰণ 6 যোগ 3 সমান 14 পূৰণ 6 যোগ 14 পূৰণ 3। এইটো অতি সহজ। প্ৰথমে 14টো লিখিবা, পূৰণ দিবা, 6ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 9, আকৌ সমান চিনটো ব্যৱহাৰ কৰিবা, 6ৰ লগত 6টো পূৰণ কৰিলে যিটো হ'ব এইটো লিখিবা, যোগ দিবা, 14ৰ লগত 3 পূৰণ কৰিলে যিটো হ'ব সেইটো লিখিবা। তাৰপিছত পূৰণ কৰাৰ পিছত তোমালোকে কি কৰিবা, 14ৰ লগত 9টো পূৰণ কৰি যিটো পাবা এই দুটা সংখ্যাৰেও পূৰণ কৰিলে সেইটো পাব লাগিব, তেতিয়াহে সৰলটো সত্য হ'ব। 32 নম্বৰটো আছে বাওঁফালৰ আৰু সোঁফালৰ বেলেগ বেলেগ সৰল কৰি দেখুওৱা যে। বাওঁফাল আৰু সোঁফালৰ তোমাৰ এইটো বাওঁফাল আৰু সোঁফাল দুটাই আছে, যিহেতু দুটাৰে উত্তৰ আমাৰ একে ওলাব লাগিব। 14 পূৰণ, প্ৰথমে 14টো লিখি ল'বা, যোগটো কৰি ল'বা, 6 যোগ 3, 6 যোগ 3 হ'লে 9 হ'ব, সমান চিন দিবা, আকৌ 14ৰ লগত 6টো পূৰণ কৰিবা আৰু 14ৰ লগত 3টো পূৰণ কৰিবা। যেতিয়া এই দুটা পূৰণ কৰি পিনে তোমালোকে উত্তৰটো পাবা, তেতিয়াহ'লে লাষ্টত কি কৰিবা, দুটা আকৌ যোগ কৰি দিবা, মানে 14ৰ লগত 6 আৰু 3 যোগ কৰি কেনে 9 পাইছা, 14ৰ লগত 9 পূৰণ কৰি কেনে যিটো পাবা সেইটো তোমালোকে এইটো চাইডেও পাব লাগিব, তেতিয়াহে এইটো সৰল কৰি দেখুওৱাৰ শুদ্ধতাটো আমাৰ ওলোৱা হ'ব। এতিয়া আমি 33 নম্বৰলৈ গৈছোঁ, হৰণ কৰা আৰু তলৰ সম্পৰ্কটো সত্যাপন কৰা। আমাক কৈছে ভাজ্য, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ 309 হৰণ 8। এতিয়া আমি হৰণ কৰি চাব লাগিব, আৰু যদি এইটো উত্তৰটো শুদ্ধ হৈছে তেন্তে হ'লে আমাৰ কি হ'ব, উত্তৰটো আমাৰ 309 ওলাব, তেতিয়া আমি সত্যাপনটো শুদ্ধ বুলি ক'ব পাৰিম। যদি নহয় তেন্তে হ'লে আমি এইটো শুদ্ধ হোৱা নাই বুলি লিখিম, মানে সত্য নহয় বুলি লিখিম। এতিয়া আমাৰ সূত্ৰটো হ'ল ভাজ্য, ভাজ্যও যিহেতু ওলাব দিছে আমাক, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এতিয়া আমি হৰণটো কৰিম 8ৰে 309, 8 3 গুণ কিমান, 8 এগুণে 8 2 16, 8 3 গুণ 24, 8 4 গুণ 32, তো 32টো বেছি হ'বৰ কাৰণে 8 3 গুণ মই 24 ব্যৱহাৰ কৰিছোঁ। 24 ব্যৱহাৰ কৰাৰ লগে লগে এতিয়া মই ইয়াতে 0ৰ পৰা 4 নাযায়, 0ৰ পৰা 4 নোযোৱাৰ বাবে এই 3 থকাটো 3ৰ পৰা মই ইয়াতে 1 ধাৰ লৈছোঁ, 1 ধাৰ লোৱাৰ লগে লগে ইয়াতে কিমান হৈছে 10, 10ৰ পৰা 4 গ'লে 6, তাৰপিছত 6টো 8ৰ লগত যদি মই 1 দিওঁ তেতিয়াহ'লে আমি ইয়াতে 8ৰে 6ক হৰণ কৰিব নোৱাৰোঁ, কাৰণ 6টো হ'ল সৰু আৰু 8টো হ'ল ডাঙৰ, সেইবাবে মই 9টো নমাই আনিম। 9টো যেতিয়া মই নমাই আনিছোঁ তেতিয়া মই ইয়াতে 8 8 গুণ 64 পাইছোঁ। এতিয়া মই 64 9ৰ 6 6টো তোমাৰ শূন্যই হ'ব, যিহেতু আমি 9টো ডাঙৰ আৰু 4টো সৰু, 9ৰ পৰা 4টো বিয়োগ কৰিব পাৰিম, 9ৰ পৰা 4 গ'লে কিমান হ'ব 5, আৰু 6 6 যিহেতু শূন্য হয়, শূন্য আমি আগত বহাব নালাগে। তেতিয়া আমি সত্যাপনটো কৰিব যাম, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ভাজক আমি 8 পাইছোঁ, ভাগফল 38 আৰু ভাগশেষ 5। 8ৰ লগত 38 মই যেতিয়া পূৰণ কৰিছোঁ, 8 8 গুণ 64 4, হাতে গ'ল 6, 8 3 গুণ 24, 24 6 30, 304, 304ৰ লগত মই 5টো যোগ কৰোঁতে মই 309 পাইছোঁ।
যিহেতু আমাৰ ইয়াতে 309 দিয়া আছিলে এইটো সত্য। তাৰপিছত ইয়াত পূৰণফল উলিয়াব দিছে 352 লগত 8, 45 লগত 27। 352 লগত 8 মই পূৰণ কৰিছোঁ 8 2 16, 16 মই 6টো কাটিছোঁ, 6টো ইয়াতে লিখিছোঁ সেইবাবে মই কাটি দিছোঁ আৰু 1টো মই ধাৰত ৰাখিছোঁ। 8 5 40, 40ৰ হাতৰ একে কিমান পালোঁ 41, আকৌ 41ৰ মই 1টো কাটিছোঁ কাৰণ ইয়াতে লিখিছোঁ। 4টো মই হাতত ৰাখিছোঁ। 8 3 24, 24ৰ লগত মই 4টো যদি যোগ কৰোঁ কিমান পাম 28, তো মই ইয়াতে উত্তৰটো পাইছোঁ। তাৰপিছত 45টোৰো মই এনেকৈ কৰিবা, প্ৰথমে এই 4 আৰু 5ক 7ৰে পূৰণ কৰি ল'বা, পূৰণ কৰি সংখ্যাকেইটা লিখিবা। তাৰপিছত যিহেতু 7ৰ ভাগটো 7ৰ ঠাইটো আমি কৰিছোঁ কাৰণে ইয়াৰ তলত আমি পূৰণ চিন দিওঁ। কিয় দিওঁ? কাৰণ 7ৰ ভাগটো আমি ওপৰত কৰি উঠা হৈ যায়, সেইবাবে থাকিল কি 2, সেইবাবে 2 5 10 যিটো হয় সেই 10টো 2ৰ তলে তলে হ'ব লাগিব। এইটোৱে পূৰণৰ 2 শাৰীৰ অংক। তাৰপিছত তোমালোকে চোৱা 35 নম্বৰটো, এইটো হ'ল তোমাৰ চিত্ৰলেখ আঁকা। তোমাৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় খাদ্য দিয়া আছে। খাদ্যবিলাক দিয়া আছে চকলেট, চিপছ, মিঠাই, বিস্কুট, আইচক্ৰীম আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাও দিয়া আছে, হয়নে? এতিয়া চিত্ৰলেখ বনাব দিছে আমাক, যিহেতু চিত্ৰলেখটো বাৰু মই বেছি খুব ভালকৈ বনোৱা নাই। চকলেটৰ মই দিছে 2টা, চিপছৰ আছে 5টা, মিঠাইৰ আছে 1 2 3 4 5 6 7 8 9 10টা আৰু বিস্কুট আছে 1 2 3 4 5 6 7 8 9 আৰু আইচক্ৰীম আছে 2টা। এতিয়া তোমালোকে মনত ৰাখিবা চিত্ৰলেখ মানে হ'ল এনেকৈ চকলেটৰ সংখ্যা কিমান, এনেকৈ তোমালোকে বক্সটো বনাই ল'বা ছাত্ৰ ছাত্ৰীৰ প্ৰিয় খাদ্য বুলি। চকলেট, চিপছ যিকেইটা থাকে আকৌ সেইকেইটা তোমালোকে লিখিবা আৰু এই যিকেইটা আমি খাদ্য হিচাপে লিখিছোঁ এইকেইটা চিত্ৰ হিচাপে আমি লিখিব লাগিব। মানে তোমালোকৰ ইয়াত খাদ্য দিছে ওপৰৰকেইটা, আমি ওপৰৰকেইটা লিখিছোঁ। ছাত্ৰ ছাত্ৰীৰ সংখ্যা হিচাপে এইকেইটা দি আছে। চকলেটৰ কেইটা তাতে আছে 5টা, চিপছ 8, মিঠাই 10, বিস্কুট 9 আৰু আইচক্ৰীম 2। এইকেইটা হ'ল ল'ৰা ছোৱালীৰ প্ৰিয় খাদ্য। মানে চকলেট ভাল পোৱা 2জন, চিপছ ভাল পোৱা 5জন, মিঠাই ভাল পোৱা 10জন, বিস্কুট ভাল পোৱা 9জন আৰু আইচক্ৰীম ভাল পোৱা 2জন। এনেকৈ চিত্ৰলেখ তোমালোকে বনাবা। ইয়াত মই তোমালোকক ইংৰাজী প্ৰতিশব্দবিলাক অসমীয়াত লিখিব দিছে বা অসমীয়াৰ পৰা ইংৰাজীতো লিখিব দিব পাৰে, এইখিনি মই তোমালোকক দেখুৱাই দিছোঁ। এতিয়া মই খ নম্বৰলৈকে যাম। পইচালৈ নি বিয়োগ কৰা। পইচালৈ নি কিনে কি কৰিব দিছে? বিয়োগ কৰিব দিছে। এতিয়া প্ৰথমে মই পইচালৈ নিব লাগিব। পইচালৈ নিব লাগিলে মই কি কৰিম? এই দশমিকটো আঁতৰাই দিম। দশমিকটো যেতিয়া নাথাকিব সি পইচালৈ যায় আৰু যেতিয়া দশমিক ব্যৱহাৰ কৰা হয় তাক আমি টকা ব্যৱহাৰ কৰা বুলি বুজাওঁ। 450 টকা আছে, মানে 4.50 টকা আছে, তো মই 450 পইচা কৰিছোঁ, মানে দশমিকটো আঁতৰাই দিছোঁ। তাৰপিছত মই এতিয়া পইচাটো কি কৰিছোঁ? তলত পইচা লিখিছোঁ। 5ৰ পৰা 0 গ'ল 5, 7ৰ পৰা 5 গ'ল 2, 13ৰ পৰাই 4 গ'ল 9। মই কিমান পাইছোঁ? 925 পইচা। তাৰপিছত তোমালোকক এনেকৈ ক অংশৰ লগত খ অংশ মিলোৱা আহিব পাৰে। এনেকুৱা ইংৰাজী ৱৰ্ডবিলাক দিব, চলিড, উইক, মানি এনেকুৱা ধৰণৰ দিব আৰু এইটো চাইডে তোমাৰ অসমীয়াখিনি দিব। তো চলিড মানেতো গোটা বস্তু, উইক মানে সপ্তাহ, মানি মানে টকা পইচা, এইবোৰ বস্তু তোমালোকে মিলাব লাগিব। অকল যে এনেকুৱাই আহিব সেইটো নহয়, কিতাপখনত বহুতো ধৰণৰ ইংৰাজী প্ৰতিশব্দও আছে, সেইসমূহ তোমালোকে পঢ়িবা। আৰু তাৰপিছত চোৱা, যদি এইটো নোৱাৰা তেন্তে হ'লে নাইবা থাকিব, নাইবাৰ জেগাত তোমালোকে এইটো কৰিব লাগিব, ক আৰু এইফালে খ। মানে তোমালোকৰ অপশ্যনেল দিয়া থাকিব। যদি ইংৰাজীটো নোৱাৰা, ইয়াৰ আগৰটো তেনেকুৱা আছিলে, মই যে বিয়োগ কৰাটো এতিয়া শিকাই দিছিলোঁ এইটো, তেনেকুৱা ধৰণৰ তোমালোকে বহুতখিনি পাবা। নাইবা বুলিকে থাকিব প্ৰায়ভাগ প্ৰশ্নতে, যিটো তোমালোকে পাৰা সেইটো লিখিব পাৰা। এতিয়া যিহেতু মই ইয়াতে গোটেইখিনি মিলাই থৈয়ে দিছোঁ, তো মই এইটো মানে নাইবাটোৰলৈকে মই অংকটোলৈকে যাওঁ। ইয়াত দিয়া আছে খালী ঠাই পূৰ কৰা। 15 হৰণ 18, 270 দিয়া আছে। 270টো এতেও দিয়া আছে, এতেও দিয়া আছে, হৰণ এইটো পিনেও দিয়া আছে। এই দুটা বক্স খালী থাকিব। এই দুটা বক্স খালী থকাৰ মিনিং তোমালোকে মনত ৰাখিবা। এই 3টা শব্দ চাবা, এই 3টা সংখ্যা 270 আছে,
ইয়াতে 15 আছে, তো কি নাই 18 নাই, তো 18টো তোমালোকে ইয়াতে লিখিবা। মুঠতে তোমালোকে খালী ঠাইবোৰ কৰা এনেকুৱা দিয়া থাকিলে 3টা সংখ্যা থাকিব, যিটো সেই 3টা সংখ্যা চাবা, যিটো দুটাকৈ আছে আৰু যিটো দুটাকৈ নাই সেইটোহে হ'ব। এতিয়া খ নম্বৰটোলৈ যাবা। 16ৰ লগত কি পূৰণ কৰিলে 720 হ'ব। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা, পূৰণ কি কৰিলে কৈছেতো, তোমালোকে কৰিবা হৰণ। মানে 16ৰে যদি 720ক হৰণ কৰা তেন্তে আমাৰ উত্তৰটো ওলাই যাব। এতিয়া 16ৰ লগত মই 720টো যেতিয়া হৰণ কৰিছোঁ, 16 এগুণ 16, 16 দুগুণ 32, 16 তিনি গুণ 48, 16 4 গুণ 64। এতিয়া চোৱা, আমাৰ যিহেতু 72 আছে, 72 হ'ব লাগিলে আমি 16 5 গুণ 80 বহাব নোৱাৰোঁ, কাৰণ 72তকৈ 80টো ডাঙৰ। সেইবাবে মই 64টো বহাইছোঁ। 64 এতিয়া বহোৱাৰ লগে লগে 2ৰ পৰা 4 নাযায়, কাৰণ 2টো হ'ল সৰু আৰু 4টো হ'ল ডাঙৰ। সেইবাবে মই কি কৰিম, 7ৰ পৰা 1 ধাৰ ল'ম। ইয়াতে 1 ধাৰ লোৱাৰ লগে লগে কি হ'ব, 12। 12ৰ পৰা 4 গ'লে কিমান হ'ব, 8। ইয়াত হ'ল কিমান, 6। 6 6 0 0 আগত বহাব নালাগে। তো ইয়াত আছে 16, ইয়াত হ'ল 8। সেই 16 এগুণ যদি মই 16 দিওঁ, 8 মই 16 বিয়োগ কৰিব নোৱাৰোঁ। সেইবাবে ওচৰত থকা যিটো 0 তাক নমাই আনিবা। নমাই অনাৰ লগে লগে 80 হ'ব। তো 16 5 গুণ কিমান মই পাইছোঁ, 80 পাইছোঁ। তো উত্তৰটো হ'ব 45। মানে 16ৰ লগত 45 পূৰণ কৰিলে 720 হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে, বছৰিকা পৰীক্ষাৰ গণিতৰ বিষয়ৰ প্ৰশ্নকাকতখনৰ প্ৰথম খণ্ডটো তোমালোকে নিশ্চয় পাইছা। এই দ্বিতীয় খণ্ডৰ মই তোমালোকক প্ৰশ্ন উত্তৰসমূহ দি দিছোঁ। তোমালোকে ভালদৰে চাবা, আৰু এনেকুৱা ধৰণৰ অংকই আহিব, খালি হয়তো সংখ্যা তোমালোকৰ বেলেগ দিব আৰু কিছু কিছু নিয়মৰ বেলেগ বেলেগ অংকও আহিব। সেইবাবে তোমালোকে গোটেইখিনি পঢ়িবা, যাতে বছৰিকা পৰীক্ষাৰ বাবে তোমালোকে সুফল লাভ কৰা। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই ইয়াতে বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ।